নমস্কাৰ বন্ধুসকল, জয় আই অসম। বন্ধুসকল, আপোনালোকে হয়তো এই খবৰটো বা নিউজটো সকলোতে শুনি পাই আছে যে আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন আপোনাৰ লিংক কৰিব লাগে। বন্ধুসকল, এই কামটো কেনেকৈ কৰিব আৰু ইয়াৰ যোগেদি আপুনি কেনেকৈ পইচা ইনকাম কৰিব তাৰে মই অলপ ভিডিঅ'টোত কৈ আছোঁ। বন্ধুসকল ভালকৈ শুনক। বন্ধুসকল, আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক কৰিবলৈ হ'লে আপুনি মোবাইলৰ যোগেদিও কৰিব পাৰে, কম্পিউটাৰ যোগেদিও কৰিব পাৰে। বন্ধুসকল, কম্পিউটাৰ চেণ্টাৰত বা কম্পিউটাৰ যিবোৰ দোকান আছে সেইবোৰ দোকানত আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক কৰিবলৈ 50 টকাৰ পৰা 100 টকামানকৈ চাৰ্জ লৈ আছে। বন্ধুসকল, এইটো আপুনি কি কৰক, যিবিলাক বন্ধু বা মোৰ বন্ধু বা ভাইটি ভণ্টিয়ে কলেজ বা স্কুলত পঢ়ি আছে আৰু স্কুলৰ পৰা বা কলেজৰ পৰা অহাৰ পিছত এনে ঘূৰি ফুৰি বা বহি থাকে, তেওঁলোকে কি কৰক বন্ধুসকল, আপোনাৰ ঘৰৰ ওচৰৰ খুৰা খুৰী জেঠা জেঠি যিবিলাক মানুহৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক কৰা নাই তেওঁলোকক কওক যে খুৰা, আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক কৰিবলৈ কৈছে, যে আপুনি যদি কৰা নাই মই কৰি দি আছোঁ, আপুনি তাই কৰি দিব। তাৰপিছত আপুনি খুৰাজনৰ পৰা 30 টকামান 40 টকামান চাৰ্জ ল'ব আৰু ক'ব যে খুৰা, আপুনি যদি কম্পিউটাৰ দোকানত যায় আধাৰ কাৰ্ডখন লিংক কৰিবলৈ, তেনেহ'লে আপোনাৰ পৰা চাৰ্জ ল'ব 50-60 টকা আৰু মোক আপুনি 30 টকা দিলে হৈ গ'ল। এনেকৈ আপুনি আধাৰ কাৰ্ডখন লিংক কৰক। আৰু এই কেনেকৈ লিংক কৰিব তাৰ বিষয়ে মই ভিডিঅ'টোত কৈ আছোঁ। বন্ধুসকল, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মোৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো আছে, সেইকাৰণে মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ম। আৰু অ'পেন কৰাৰ লগত আপোনাৰ ইয়াত চাৰ্চ কৰিব লাগিব ই ফিলিং বুলি। ইয়াত চাওক, ই লিখাৰ লগে লগে মোৰ ওপৰতে আহি গৈছে, এনেকৈ লিখিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ই ফিলিং লিখাৰ লগে চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ইনকাম টেক্সৰ অফিচিয়েল ৱেবছাইট যিটো আছে সেইটো ওপৰতে খোল খাব আৰু ইয়াত লিখা থাকিব ইনকাম টেক্স বুলি। ইয়াত চাওক ওপৰতে আছে, ইয়াত ক্লিক কৰি দিব। অলপ নেট চলাব বন্ধুসকল। ইয়াত ইনকাম টেক্স অফিচৰ ৱেবছাইটটো খোলাৰ লগে লগে চাওক এনেকুৱা ছবি আহিব আপোনাৰ, আৰু এইখন কাটি দিব লাগিব। আপুনি এইফালে আহিব লাগিব আৰু এয়া চাওক ভালকৈ, এইফালে ইয়াত লিখা আছে লিংক আধাৰ বুলি, আৰু ইয়াত ক্লিক কৰিব লাগিব। এয়া চাওক বন্ধুসকল, আপুনি যদি আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো আগতে লিংক কৰিছে মোবাইলৰ যোগেদি বা অনলাইনৰ যোগেদি, ইয়াত আপুনি ক্লিক হেয়াৰ যিটো আছে, এই যে হেৰি লাল নীলা হৈ আছে, সেইটোত আপুনি ক্লিক কৰি চাব পাৰিব। আৰু আমি এতিয়ালৈকে কৰা নাই, সেইকাৰণে আমি এতিয়া লিংক কৰিম আধাৰটো। আৰু লিংক কৰিবলৈ হ'লে আপুনি আপোনাৰ পেন যিটো আছে, পেনৰ ঘৰত আপুনি পেন নাম্বাৰটো দি দিব লাগিব। মই মোৰ পেন নাম্বাৰটো দি আছোঁ। আপোনাৰ পেন নাম্বাৰ যেনেকুৱা আছে ডাঙৰ হাতৰ তেনেকুৱাই দিব লাগিব, চেম। আপুনি ডাঙৰ সৰু হাতৰ লিখিলে নহ'ব বন্ধুসকল। মই মোৰ পেন নাম্বাৰটো দিয়া হ'ল। এতিয়া চাওক বন্ধুসকল, আপুনি আপোনাৰ এতিয়া 2 নম্বৰ ঘৰটোত আধাৰ নাম্বাৰ লিখা আছে, এই আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব। আপোনাৰ আধাৰ নাম্বাৰটো যি আছে আপুনি ইয়াত দিব লাগিব। আৰু পেন নাম্বাৰ আৰু আধাৰ নাম্বাৰ দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ নামটো নেম এজ পাৰ আধাৰ নাম্বাৰ, আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে আপোনাৰ আধাৰ কাৰ্ডৰ নামটো ইয়াত দিব লাগিব। মই মোৰ নামটো দি আছোঁ। এয়া চাওক, এইখিনি দিয়াৰ পাছত আই হেভ অনলি ইয়াৰ অফ বাৰ্থ, আপোনাৰ মানে এইটো মানে হ'ল আপোনাৰ আধাৰ কাৰ্ডত যদি কেৱল আপোনাৰ জন্ম চনটো থাকে, তেনেহ'লে আপুনি এই ঘৰটোত আপুনি টিক মাৰ্ক দিব লাগিব, মানে ক্লিক কৰিব লাগিব। আৰু আপোনাৰ আধাৰ কাৰ্ডত যদি জন্ম চনটোৰ লগতে ডেট অফ বাৰ্থটো থাকে, মাহটো আৰু দিনটো, তেনেহ'লে আপুনি এইটো ক্লিক কৰিব লাগিব, এইটো ঘৰত। আৰু এইখিনি ক্লিক কৰাৰ পিছত আপুনি এই কেপচাটো যিটো আছে ছেইম, এই ঘৰৰ কলা যিটো লিখা দেখি আছে এইটো ছেইম ইয়াত লিখিব লাগিব। আৰু আপুনি এইখিনি লিখাৰ পিছত লিংক আধাৰত ক্লিক কৰিব লাগিব।
এয়া চাওক বন্ধুসকল, ইউৰ ৰিকুৱেষ্ট হাজ বিন চেণ্ড টু UDI, মানে মোৰ ৰিকুৱেষ্ট যিটো কৰিলোঁ এইটো আধাৰৰ অফিচত চেণ্ড কৰি দিছে। এতিয়া আধাৰ কাৰ্ডটো লিংক হৈছে নে নাই সেইটো চোৱাৰ বাবে আমি হোমত যাম। হোমত গৈ পিনে এনেকুৱা আহিলে আকৌ কাটি দিব, আকৌ লিংক আধাৰত যাম। এইবাৰ চাওক ক্লিক হেয়াৰটো যিটো আছে এইটোত ক্লিক কৰিম, কাৰণ আমি আমাৰ আধাৰ কাৰ্ড লিংক কৰি দিলোঁ। এতিয়া ইয়াত পেন কাৰ্ডটো দি দিম, পেন কাৰ্ড মানে পেন কাৰ্ডৰ নাম্বাৰটো। আৰু আধাৰ নাম্বাৰটো তলত দি দিম। ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিম বন্ধুসকল। এয়া চাওক ইউৰ পেন ইজ লিংক টু আধাৰ, মানে মোৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন লিংক হৈ গ'ল বন্ধুসকল। বন্ধুসকল ভিডিঅ'টোত চালে কেনেকৈ আধাৰ কাৰ্ডখন লিংক কৰে। এতিয়া চাওক আপুনি যদি খুৰাৰ ওচৰত গ'লে যে খুৰাই আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন আপোনাক দিলে, আপুনি বহুতৰে লিংক কৰিলে, কিন্তু এটা কথা, যদি খুৰাৰ আধাৰ কাৰ্ডখন বা যাৰ আপুনি জৰে নলয় কিয় আধাৰ কাৰ্ডখন, জৰে নলয়, যিজনে আধাৰ কাৰ্ডখন নলয় কিয় আধাৰ কাৰ্ডখন চাব, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দুয়োখনে চাব যে তেওঁলোকৰ নামটো একে আছে নেকি, ডেট অফ বাৰ্থটো একে আছে নেকি। যদি একে থাকে তেতিয়াহ'লে সি লিংক হ'ব, আৰু যদি সেই আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখনৰ একো মিল নাথাকে বা এটা বস্তুৰ যদি মিল নাথাকে, নামৰ মিল নাথাকে, জেণ্ডাৰৰ মিল নাথাকে, ডেট অফ বাৰ্থৰ মিল নাথাকে, তেনেহ'লে কিন্তু সেই আধাৰ কাৰ্ডখন লিংক নহ'ব। বন্ধুসকল এইখিনিয়ে, ভিডিঅ'টো চাই কেনে লাগিল, ভাল লাগিলে লাইক কৰক, তলত কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগতে ভিডিঅ'টো কেনেকুৱা লাগিল ভালদৰে কওক, যদি ভাল লাগিছে ভাল কৰক, বেয়া লাগিছে বেয়া কওক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কি কৰক ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। বন্ধুসকল ধন্যবাদ, জয় অসম।